हेलो एवरीवन गुड इवनिंग मैं संगीता অসমীয়া মিনি ব্লগ চেনেলটোত আপোনালোকক স্বাগতম জনাইছো আকৌ এটা নতুন ভিডিঅ লৈ মই আপোনালোকৰ মাজলৈ আহিছো আজিৰ ভিডিঅটো হৈছে এখন মহাযজ্ঞৰ কোড কেনেকৈ হৈছে সম্পূৰ্ণ ভিডিঅটো আপোনালোকক দেখাম বহুতে মোক মেছেজত সুধি আছে কোড হৈছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম ভিডিঅটো চাই থাকিব শেষলৈকে গন্তব্যস্থান যেহেতু বেছি দূৰ নহয় তো সোনকালে আহি পালোঁ আহিলে সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক এবাৰ দেখাই দিছোঁ চাই ল'ব চাৰিওফালে খালী তাল আৰু ফুলৰ শব্দৰে মুখৰিত হৈ আছে ভাবিলোঁ প্ৰথমে পূজা দি লওঁ তো আহিলোঁ পূজা দিবলৈ খুব ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে তাতে থকা যোনজন দেও হয় তেওঁৰ লগতো এবাৰ কথা পাতিবলৈ চেষ্টা কৰিলোঁ তেওঁ কোৱা মতে এখন অগ্নি জ্বলন যজ্ঞ কৰিছে শান্তি সমৃদ্ধি বজাই ৰাখিবৰ বাবে মুখ্যমন্ত্ৰীৰ আদেশতে পূজাখন কৰোৱা হৈছে আমিও পূজা দি তাৰ পৰা ওলাই আহি বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছোঁ যেহেতু মানুহৰ সমাহাৰ বহুত বেছি হৈছে সময়ো বহুত হৈছে তথাপিও মানুহৰ সমাহাৰটো বহুত বেছি হৈ আছে তো তেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ পৰিৱেশটো মণ্ডপৰ বাহিৰত মহাদেৱৰ মূৰ্তি এটাক লৈ খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে য'ত মানুহৰ সমাগম বহুত বেছি সকলোৱে ফটো উঠিবৰ বাবে তাতে জোট খাইছে আৰু লগতে ক'ব বিচাৰোঁ যিসকলে মহাদেৱক মানে মই আশা কৰোঁ মহাদেৱে তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰে যেন ইয়াতে ভোগৰ বাবেও খুব ধুনীয়াকৈ আয়োজন কৰা হৈছে যিমান মানুহ আহে সকলোকে ইয়াতে ভোগ দিয়া হৈছে আমি ভাবিলোঁ আমিও অলপ খাই যাওঁ যিহেতু ভগৱানৰ প্ৰসাদ হয় কেনেকৈনো এৰি থৈ আহোঁ তো প্ৰথমে খাই লওঁ একো নাই চিম্পলকৈ দিছে দালি ভাজি ভাত কিন্তু খুব ধুনীয়া হৈছে খানাখিনি খোৱা বোৱা হোৱাৰ পিছত যিহেতু সময়ো বহুত পলম হ'ল 9 বাজিছে তো ভাবিলোঁ আমি ঘৰমুৱা হোৱাটোৱেই ভাল তথাপিও দেখিছে নহয় মানুহৰ সমাহাৰ কিমান বেছি হৈ আছে 9 বজা যেন গমেই নাপায় লাহেকৈ আমি তাৰ পৰা ওলাই দিলোঁ আৰু ঘৰলৈ বুলি ওলালোঁ যিহেতু বহুতে মোক ইনবক্সত মেছেজ কৰি সুধি আছে ঠাইখিনি ক'ত হয় তো মই আপোনালোকক জনাবলৈ বিচাৰোঁ যে ঠাইটো হৈছে আপোনালোকৰ আমিনগাঁৱৰ য'ত SDC অফিচটো আছে নিয়াৰ বাই SDC অফিচ আৰু যোনটো ষ্টেডিয়াম আছে তাৰ কাষতেই হয় যিসকলে বিচাৰে আহিবলৈ পাৰে 27 তাৰিখ লাষ্ট ডেট হয় 27 তাৰিখে মহাযজ্ঞ খতম হ'ব তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব লগতে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম তাই হাঁহি থাকিব ফূৰ্তি কৰি থাকিব তাৰে আশাৰে আজিলৈ বাই বাই